নমস্কাৰ, মই নিহাৰিকা মহন্ত। আজি যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হল তাৰ ওপৰত মই কিছুমান কথা কৈছিলো আৰু সামাজিক মাধ্যমত সেই কথাবোৰ বহুত প্ৰচাৰ হৈছে। বহুত মিম বনাইছে, মোক ট্ৰল দিছে, ট্ৰল কৰিছে, মোক বেয়া বেয়াকৈ কমেন্ট কৰিছে, মোক পাৰ্চনেলি বহুতে মেছেজ কৰিছে, বহুতে বেয়া বেয়াকৈ কৈছে। সকলোৱে নহয় কিন্তু বহু সংখ্যকে কৰিছে। তো ইয়াৰ বিষয়ে মই কেইটামান কথা ক'ব বিচাৰিছো। আচলতে সৰুৰে পৰা সকলোৰে এটা আশা থাকে যে মেট্ৰিক পৰীক্ষাটো তেওঁলোকে দিব, তেওঁলোকে ভাল ফলাফল কৰিব। মোৰো আছিল সেইদৰে সৰুৰ পৰাই মই মেট্ৰিক পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব বিচাৰিছিলো। মাহঁতেও মোৰ ওপৰত আশা কৰিছিল আৰু সেইকাৰণে মই মাহঁতৰ কাৰণে হলেও নিজৰ কাৰণে হলেও বহুত কষ্ট কৰিছিলো। মোক শিক্ষাগুৰুসকলেও মোৰ ওপৰত আস্থা ৰাখিছিল, তেওঁলোকে মোক বহুতো সহায় কৰিছিল। মোক ব্যক্তিগতভাৱেও দুজনমান শিক্ষাগুৰুৱে মোক সহায় কৰিছিল আৰু মই মেট্ৰিকৰ কাৰণে কষ্ট কৰিছিলো আৰু মেট্ৰিক পৰীক্ষাটো কেনচেল হৈ গৈছিল। মেট্ৰিক পৰীক্ষা আমি দিবলৈ সক্ষম হোৱা নাছিলো। আৰু আপোনালোকে জানে যে মেট্ৰিক পৰীক্ষা কেতিয়া কেনচেল হৈছিল। আমি প্ৰায় 15 মাহ মান পঢ়িছিলো, পঢ়াৰ পাছত মেট্ৰিক পৰীক্ষাটো কেনচেল হৈছিল আৰু আমি জানিছিলো যে মেট্ৰিক পৰীক্ষা আমাৰ ভালৰ কাৰণে, আমাৰ স্বাস্থ্য ভালৰ কাৰণে কেনচেল কৰিছে। তথাপিও মনত দুখ লাগিছিল আৰু আজি ইমানখিনি কষ্ট কৰাৰ পাছত আজি এটা ভাল ফলাফল, এটা ভাল পাৰ্চেন্টেজ পাবলৈ সক্ষম হলো। মোৰ বহুত ভাল লাগিছিলে। কিন্তু মই আৰু আমাৰ পৰিয়ালৰ কোনেও গম পোৱা নাছিলো যে মই মাজুলী জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছো বা আমাৰ ঘৰলৈ মিডিয়া আহিব। যেতিয়া মিডিয়া আহি পেলাই ক'লে তুমি নিহাৰিকা মহন্ত, তুমি মাজুলী জিলাৰ ভিতৰত সৰ্বোচ্চ পাইছা, তেতিয়া আমি গম পাইছো আৰু সেইকাৰণে মই প্ৰস্তুত নাছিলো মোৰ মিডিয়াৰ আগত কথা কবলৈ। কিন্তু আমাৰ ঘৰৰ কোনো প্ৰস্তুত নাছিলে আৰু আজিলৈকে মই মিডিয়াৰ আগত কথা কৈ পোৱা নাই, নিউজ চেনেলত কথা কৈ পোৱা নাই। সেইটো কাৰণে অলপ নাৰ্ভাছ হৈছিলো আৰু মোক সোধা হৈছিল যে যদি পৰীক্ষা পাতিলেহেঁতেন তেতিয়া তুমি কি কৰিলাহেঁতেন। মই তেতিয়া কৈছিলো যে এতিয়া মই ইমান সন্তুষ্ট নহয় 99% পাই, কিন্তু যদি মই পৰীক্ষাত বহি নিজকে টেষ্ট কৰি মই এটা ৰিজাল্ট পালোহেঁতেন, হয়তো এইটো 80% হলেও 85, 90 যি পাৰ্চেন্টেজে নহয়, সেইটো মই নিজৰ পৰা নিজে পৰীক্ষাটো দি পেলাই মই পোৱা পাৰ্চেন্টেজ, সেইটো কাৰণে মই আজিতকৈ বেছি সুখী হলোহেঁতেন। অৱশ্যে আজি যিটো মাৰ্ক দিছে সেইটো মোৰ আমাৰ যি 9 আৰু 10ৰ যিখিনি পৰীক্ষা পাতিছিল তাৰ ওপৰতে ভিত্তি কৰিছে। তথাপিও আপোনালোকে সকলোৱে জানে মেট্ৰিকটো কথা বেলেগ। মেট্ৰিকটো দিবলৈ আমাৰ সকলোৱে মন, খালি আমি জীৱনৰ প্ৰথমটো ডাঙৰ পৰীক্ষাই দিবলৈ নাপালো। মই আচলতে সেইটোহে ক'ব বিচাৰিছিলো যে মই এতিয়া সুখী। 99% বহুত বেছি শতাংশ, বহুত বেছি মাৰ্কস। তো মই 99% পাই পেলাই মই সুখী, মই সন্তুষ্ট, কিন্তু সম্পূৰ্ণ সন্তুষ্ট নহয়। মই সম্পূৰ্ণ সন্তুষ্ট কেতিয়া হলেহেঁতেন যেতিয়া মই নিজে 1.5 বছৰ পঢ়ি, যিখিনি 1.5 বছৰ মই পঢ়িলো, সেই পঢ়ি পেলাই পৰীক্ষাটো দি মই নিজে কৰা কষ্টখিনি যি ফলাফল, সেই ফলাফলটো পালোহেঁতেন, তেতিয়া মই সন্তুষ্ট হলোহেঁতেন। মই কোৱা নাই যে মই পৰীক্ষা হোৱাহেঁতেন মই 99% ওপৰ পালোহেঁতেন। মই পৰীক্ষা হোৱাহেঁতেন মই সন্তুষ্ট হলোহেঁতেন। মই ওপৰ 99% ওপৰ পোৱা 100% কিবা মই একো কোৱা নাই, মই একো কবলৈ বিচৰা নাছিলো। মই মাথো সেইটোকে কবলৈ বিচাৰিছিলো যে মই মেট্ৰিকটো দিয়াহেঁতেন, বেছি নিজে দি পেলাই নিজে সেইটো ফলাফল পোৱাহেঁতেন মই বেছি সুখী হলোহেঁতেন। আৰু এই কথাখিনি মই আপোনালোকে ভিডিঅ'টো চালে গম পাব, এই কথাখিনি মই সম্পূৰ্ণকে ক'ব নোৱাৰিলো। আৰু তাৰ পাছত মোক সোধা হল তোমাৰ পাৰ্চেন্টেজ কিমান, আৰু তেতিয়া মই কৈছিলো যে 99%। মই 99%, মই আপোনালোকক এতিয়াও কৈছো, মই 99% ওপৰত পাৰ্চেন্টেজ পোৱা কথা মই কেতিয়াও ক'ব বিচৰা নাই। মোক আপোনালোকে যেতিয়ালৈকে কোৱা, আপোনালোকে ট্ৰল কৰিছে 99% ওপৰত পালাহেঁতেন, তেতিয়াহে মোৰ মনলৈ আহিছে যে মই তেনেকে কথাটো কলো নেকি। মই তেতিয়ালৈকে মই ভবাই নাই যে মই 99% ওপৰত পালোহেঁতেন। এইখিনি কথাকে ক'ব বিচাৰিছিলো। আৰু এই যি সময়খিনি মোক বহুত মানুহে মোক সাহস দিছে, মোক মেছেজ কৰিছে, মোক ফোন কৰিছে। সেই সকলোলৈ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো, মই তেওঁলোকক সেৱা জনাইছো। আপোনালোকৰ এই সাহসৰ কাৰণে মই এতিয়া এই কথাখিনি ক'ব পাৰিছো, গতিকে ধন্যবাদ জনাইছো। আৰু যিসকলে মোক ট্ৰল দিছে তেওঁলোককো কৈছো এই কথাখিনি এবাৰ শুনি চাব আৰু বুজিবলৈ চেষ্টা কৰিব যে মই কি কথা, মই আচলতে কি ক'ব বিচাৰিছিলো।